হেল্ল' এভৰিৱান, গুড ইভিনিং। চ' মানে মই এতিয়া ৰেডি হৈছোঁ আৰু এতিয়া মানে মই ক্লাছ যাব ওলাইছোঁ। চ' অলপ ৰেডি হৈছোঁ আৰু টাউনফালে যাব আছে অলপ। চ' এয়া এতিয়া যাম, 6টা বাজিব হৈছে। এইফালে আমাৰ চ' মানে মই আহি পাই গ'লোঁ আৰু এতিয়া মানে ক্লাছটো কৰি ল'ম, তাৰপিছত দেখাম কি হ'ব। এতিয়া আমি যাম টাউন। আজি অলপ সোনকালে হ'ল নেকি? ত' এইফালে টাউন আহি পাই গ'লোঁ আৰু আমি চিধা যাম এতিয়া মন্দিৰ। ভোলেনাথক অলপ লগ কৰি আহিম। ইয়াত যোনটো যে ভোলেনাথৰ মূৰ্তি আছে নাই, হা তেনেকাই মানে অলপ ডাঙৰ আছিলে আমাৰ তাত। মানে এই চাবুৱাত যে শিৱ মন্দিৰটো মই ক'লোঁ নাই তোমাক, ইয়াত এটা শিৱ মন্দিৰ আছিলে বহুত ডাঙৰ, সেই তাতে আছিলে। সেইটো যে কোনোবা জ্বলাই দিলে ৰে জানা, তো যে সেইটো একেবাৰে মানে হেৰি কৰিলে, এতিয়া নতুনকৈ হাবি বনিব জানা না। তো চাকি তাকি লৈ ল'ম। চ' এইফালে চাকি লৈ ল'ম এতিয়া। কেইটা ল'ম? 3টা 5টা 3টা লৈ ল'ম। 3টা চাকি বাইকে চ' এইফালে আহি পাই গ'লোঁ। কোনো নাই লৈ চাকি তাকি লৈ ল'লোঁ আৰু আমি মন্দিৰ আহি সোমালোঁ মানে। চ' ভাবিলোঁ অলপ ভৰিটো ধুই লওঁ বুলি। চ' ইয়াত চাইছোঁ মানে মাটি কুঁৱা আছিলে আৰু মাটি কুঁৱাৰ পৰা পানী ওলাবলৈ মোৰ মানে বহুত ভয় লাগে। চ' এয়া ওলাইছোঁ আৰু ভয়ে ভয়ে, আৰু এইফালে মানে চালে মোৰ ভয় লাগি যায়, মানে মাটি কুঁৱাতে ইমান দ থাকে। চ' এয়া যেনি তেনি কৰি মানে বাল্টি পানী ওলালোঁ আৰু বাল্টি পানী ওলাই আৰু মই ধুনীয়াকৈ ভৰি চৰি ধুই লৈছোঁ। মানে গাইজ আজি সোমবাৰ হয় আৰু সোমবাৰে মানে মই পূজা কৰোঁ আৰু ঘৰত পূজা কৰোঁ আমাৰ ঘৰৰ ওচৰত মানে তিনিআলি এটা আছে, তাতো মানে পূজা কৰোঁ। আপোনালোকেতো চাইছেই, মানে আজিও কৰিম বুলি ভাবিলোঁ কিন্তু পূজা কৰিব নোৱাৰিলোঁ, মানে সময় নহ'ল আৰু টাইমেই নহ'ল। চ' পূজা কৰা নহ'ল। চ' মই মোৰ হাজবেণ্ডক ক'লোঁ যে কাটিং ক্লাছ গৈছোঁ আৰু ব'লা এইফালেদি অলপ মানে টাউনৰ মন্দিৰত সোমাই অলপ পূজাটো কৰি লওঁ বুলি ভাবিলোঁ আৰু এইফালে আহি গ'লোঁ। ত' এয়া ঘণ্টি বজাইছোঁ, মানে মই বজাব পৰা নাই, বহুত ওপৰত আছে, বহুত টানিব লাগে বুলি মানুহজনে বজাই দিলে আৰু। চ' এয়া মই উঠি মানে সোমালোঁ আৰু মন্দিৰত। চ' মন্দিৰত কোনো নাই, বহুত ৰাতি মানে 9টামান বাজিলে আৰু ইমান ৰাতি আৰু মানুহনো ক'ত থাকিব, একদম খালী আছিলে আৰু চাকি এটাই চাকি জ্বলি আছিলে বাৰু। চ' মই ইচ্ছামতে মই চাকি জ্বলাই ল'লোঁ আৰু এইফালে পূজাটো কৰি ল'লোঁ গাইজ। পূজা কৰিলোঁ আৰু এতিয়া মানে দোকান এটাত সোমাব আছে, ইয়াত সোমাইছে। চ' এইফালে পূজা চূজা কৰি ল'লোঁ আৰু আমি আহি গৈছোঁ ফাৰ্মাচী, মানে ফাৰ্মাচীৰ পৰাই মানে এল'ভেৰাটো লৈ যাওঁ বুলি ভাবিলোঁ। মানে মোক এটা এল'ভেৰা লাগিছিলে আমাৰ পাপাৰ কাৰণে, মানে আমাৰ আইনছৰ কাৰণে এটা লোচন লাগিছিলে। চ' ফাৰ্মাচীৰ পৰা ল'লে বেছি ভাল আৰু ডিছকাউণ্টো পোৱা যায় বুলি আমি ফাৰ্মাচীৰ পৰা এইবোৰ বস্তু লওঁ আৰু যিমান বস্তু পোৱা যায়। তাৰপিছত আমি আহি গ'লোঁ 99, আৰু আজি মানে আমাক এটাই বস্তু লাগে আৰু এটাই বস্তু ল'বলৈ আহিছোঁ আমি 99, কাৰণ এতিয়া বহুত ৰাতিও হৈ গৈছে, মানে 9টা বাজি যিহেতু পাৰেই হৈ গ'ল। চ' ৰাতি বহুত হৈছে আৰু সেইফালে আমাৰ আইনছো চাগে শুলে নাই বুলি মানে ফটাফট আমি কৰিছোঁ আৰু এনেই দোকানত গ'লে মানে দাম চাম কৰা কৰি বহুত টাইম লাগি যাব বুলি আমি 99 সোমাই গ'লোঁ আৰু 99তো ভালেই থাকিব বস্তু। আৰু এইফালে আমাক মানে এটা বস্তু লাগে, বস্তুটো হৈছে আমাৰ কাপ, মানে চাহৰ কাপ
আৰু এনেকৈতো আছে বাৰু, কিন্তু ডেইলি ইউজৰ কাৰণে আৰু কাপ এটা ছেট লৈ যাওঁ বুলি মানুহজনক ক'লোঁ। আৰু আহি গ'লোঁ এইফালে কাপৰ ছেটটো ল'বলৈ। আৰু এইফালে চাই আছোঁ দাদাজনেও ধুনীয়া ধুনীয়া কাপৰ ছেটবোৰ ওলাই দিছে দেই। চাইটো মোক বহুত ভাল লাগিছে, কেইবাটাও লৈ যাওঁ নিচিনা লাগিছে, কিন্তু কেইবাটাও এতিয়া নালাগে, এতিয়া লাগে অকল এটা। তো এটা ছেট লৈয়ে আমি ওলালোঁ আৰু ওলাই আমি আহি গ'লোঁ কচমেটিক দোকানলৈ। মানে মোক এটা লিপষ্টিক ল'ব লাগে। আৰু এইফালে আহি মানে দাদাজনক ক'লোঁ লিপষ্টিক লাগে বুলি। চ' এটাই লিপষ্টিক ল'ম, কিন্তু সেয়া কেইবাটাও ওলাই দিছে আৰু ছেটকেইটা। আৰু মোক এটা লাগে ৰেড কালাৰ। এনেইতো মোৰ ওচৰত বহুত আছে বাৰু লিপষ্টিকবোৰ, কিন্তু মানে অলপ শেষ হ'লে আৰু ল'ব লাগে, আৰু নতুন কিবা ল'লে মানে ভাল লাগে। তাৰপিছত হৈ গ'ল আমাৰ বজাৰ, ইমানেই বজাৰ আছিলে। আৰু এইফালে চালোঁ যে ইমান ধুনীয়া মাকৈ মানে দেই পৰি আছিলে, আৰু কিমান ঠাণ্ডা দিনত মাকৈ খাই বহুত ভাল লাগে। আৰু মানে এই ইমান ধুনীয়া বস্তুবোৰো মানে বহুত, আৰু কিবা কিবি পপকৰ্ন বিক্ৰী কৰি আছিলে মানে ভাইটিজন। আৰু এইফালে মই লৈ ল'লোঁ বগৰী, শুকান বগৰী আৰু পপকৰ্ন। আৰু এইফালে গ্ৰীণ মটৰ এক পেকেট লৈ লৈছোঁ, আৰু মানে দুটা মানে মাকৈ মোৰ কাৰণে এটা পুৰি দিলোঁ ধুনীয়াকৈ। সেইটো মোৰটোৱে পৰিছে, মানে মোৰ কাৰণে পৰিছে আৰু দেই। তাৰপিছত মানে মাকৈ ৰাতি খাই ভাল লাগে, আৰু ঘৰত লৈ গ'লে কিন্তু ইমান এটা টেষ্ট নালাগে। আৰু ঘৰতো যদি মানে খালে চবেই মানে যাৰ যেনেকৈ, আৰু মই কিন্তু বাহিৰত মানে এতিয়া চোৱা এইটো যেনেকৈ পৰি দিছে লগে লগে খালে মানে মোৰ অলপ টেষ্টটো বেলেগ লাগে। চ' এইফালে মই মোবাইলটো দি দিলোঁ মোৰ হাজবেণ্ডক, আৰু মই লাগি গৈছোঁ খাবলৈ। তাকো মই খোৱা বুলি কৈছিলোঁ, কিন্তু সি নাখায়। হ'লেও বাৰু জবৰদস্তি মোৰ পৰা এক বাইটমান দি দিলোঁ, আৰু মই ধুনীয়াকৈ খাব লাগি গৈছোঁ এইটো। চ' গাইজ আমি আহিলোঁ এতিয়া, বহুত ঠাণ্ডা পৰিছে, আৰু এতিয়া 9টা বাজিব হৈছে। এতিয়া আহি আৰু চেঞ্জ কৰিলোঁ, আৰু তাৰপিছত মই এতিয়া চব্জি বনাম। আমাৰ আইৰণ শুই গৈছে, আগতে বিচনাটো ঠিক কৰি ল'ম, আৰু আইৰণ চব খুৱাই ল'ম, আৰু চব্জি বনাই ভাত খাই শুম। চ' কৰোঁগৈ, গুড নাইট।